অসম টেট স্পেচিয়েল ক্লাছৰ মই আজি গণিত বিষয়ৰ এটি পাঠ আপোনালোকৰ মাজলৈ আগবঢ়াব ওলাইছোঁ। পাঠটো হৈছে কেনেকৈ ঐকিক নিয়মেৰে এটা সংখ্যা উলিয়াবলৈ পাৰি। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো দিছে দুটা সংখ্যাৰ যোগফল 45, এটা সংখ্যা 25 হ'লে আনটো সংখ্যা কিমান? এইটো উত্তৰটো আমি চাওঁ আহক। উত্তৰ দিয়া আছে সংখ্যা দুটাৰ যোগফল 45, এটা সংখ্যা দিয়া আছে সেইটো হৈছে 25, এতেকে আনটো সংখ্যা সমান সংখ্যা দুটাৰ যোগফল বিয়োগ এটা সংখ্যা সমান 45 বিয়োগ 25 সমান 20। এতেকে আমি বিচৰা আনটো সংখ্যা হৈছে 20। নেক্সট কুৱেশ্যন, দুটা সংখ্যাৰ যোগফল 54, এটা সংখ্যা 30 হ'লে আনটো সংখ্যা কিমান? এইটো সহজেই অংক। আহকচোন উত্তৰটো চাওঁ। উত্তৰ দিয়া আছে যে সংখ্যা দুটাৰ যোগফল 54, এটা সংখ্যা আমাক দিছে 30, এতেকে আনটো সংখ্যা সমান সংখ্যা দুটাৰ যোগফল বিয়োগ এটা সংখ্যা। আমাক সংখ্যা দুটাৰ যোগফল দিছে 54 আৰু আনটো সংখ্যা দিছে 30 আৰু আমাৰ সংখ্যাটো হ'ব 24, এতেকে আনটো সংখ্যা হ'ব 24। নেক্সট কুৱেশ্যনটো চাওক। দুটা সংখ্যা 2:1 অনুপাতত আছে। যদি ডাঙৰ সংখ্যাটো 40 হয় সৰু সংখ্যাটো কিমান হ'ব? আহকচোন আমি উত্তৰটো চাওঁ। ধৰা হ'ল ডাঙৰ সংখ্যাটো x আৰু সৰু সংখ্যাটো y। প্ৰশ্নমতে দিয়া আছে x:y সমান 2:1, তাৰমানে x/y সমান 2/1 সমান, এইটো আমি সমাধান কৰিলে x = twice y। আপোনালোকে এইটো ধুনীয়া বুজি পাইছেই চাগে। x = twice y, এইটো আমি 1 নম্বৰ ইকুৱেশ্যন বুলি দি দিয়ক। আৰু প্ৰশ্নমতে দিয়া আছে যে ডাঙৰ সংখ্যাটো 40, গতিকে আমাৰ ডাঙৰ সংখ্যাটো দিয়া আছিলে x = 40। এতেকে আমি xৰ মানটো যদি 1 নম্বৰ ইকুৱেশ্যনত বহুৱাই দিয়া যায় তেতিয়া আমি পাম 40 = twice y সমান twice y = 40। এতিয়া আমি সমাধান কৰি দুইটো অপজিট ফালে গ'লে y = 40/2 সমান y = 20। গতিকে আমি গমেই পালোঁ সৰু সংখ্যাটো 20। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব আৰু আপোনালোক যদি এই চেনেলটোত নতুন অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল পাইছে অনুগ্ৰহ কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ লগৰ সমনীয়াবিলাকৰ লগত ভিডিঅ'টোৰ বিষয়ে আলোচনা কৰিব।